নমস্কাৰ, মই সৰ্বাণী আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া নৰসিংহ ছিঙিছোঁ। আজি এটা নতুন ৰেচিপি বনাম বুলি চাই থাককচোন। কি এয়া আইতানৰ ঘৰলৈ গৈছিলোঁ, এয়া জামু দুটামান পাৰি আনিলোঁ। এয়া মচন্দৰী অলপ ছিঙিছোঁ মই আৰু আইতাই ছিঙি পেলাই এতিয়া মই আকৌ বজাৰ কৰিবলৈ গৈ আছোঁ। যিহেতু বহুত গৰম, সেইটো কাৰণে বজাৰত মানুহেই নাইকিয়া। এয়া মাছ ল'বলৈ আহি পাই গ'লোঁ। এয়া মাছ লৈ পেলাই এতিয়া ঘৰলৈ আহিছোঁ। এইটো মানে মোৰ ফেভৰেট মাছ, সেইটো কাৰণে এইটোকে আনিলোঁ। আৰু এয়া মাছখিনি ধুনীয়াকৈ বাছি কুচি ফ্ৰাই কৰিলোঁ। এইখিনি মচন্দৰীখিনি ধুনীয়াকৈ মচন্দৰী নৰসিংহ আৰু সেই সকলোবোৰ গোটেইখিনি মিক্সিত পিচি ল'লোঁ। এয়া বিলাহী দি দিছোঁ, এয়া কালজিৰা দিছোঁ আৰু ধুনীয়াকৈ পিঁয়াজখিনিৰ লগত লৰাই আছোঁ যাতে ধুনীয়াকৈ বিলাহীখিনি গলি যায়। আৰু অকণমান নিমখ আৰু অকণমান হালধি গোটেইখিনি দি লৈছোঁ। দেখিছেনে ভাজিছোঁ। আৰু লগতে এয়া আলুখিনি অলপ সিজিলেই আৰু এয়া যে মিক্সাৰ গ্ৰাইণ্ডাৰত মিক্সিত পিচি থৈছিলোঁ সেইখিনি এতিয়া দি দিছোঁ। আৰু এতিয়া উতল আহি আছে আৰু ভালকৈ অকণ উতলক। আৰু উতলাৰ পিছত এয়া মাছ দি দিছোঁ আৰু বাকী মাছখিনি থৈ দিয়া হৈছে। বাকী 2 পিচমানহে মাছ দি দিছোঁ তৰকাৰীত। আৰু এয়া তৰকাৰী ফালে লৈছোঁ কেঁচা বুট, জলকীয়া আৰু বঙালী ধনিয়া আৰু অকণমান নিমখ লৈ পেলাই এটা চাটনি বনালোঁ। আৰু এতিয়া আকৌ কি বনাম চাই থাককচোন। এয়া পিঁয়াজ দিলোঁ, চিম্পল আৰু জলকীয়া দিলোঁ আৰু মাছৰ যিখিনি পেটু আছিলে সেইখিনি এতিয়া ভাতৰ লগত ধুনীয়াকৈ ভাজি দিলোঁ। এইটো কিন্তু মই ভাল পাওঁ আৰু কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। এয়া আৰু এটা বস্তু দেখাবলৈ থাকি গ'ল, ঢেকীয়াৰ ভাজিটো। সেইটো মানে থাকি গ'ল আৰু সেইটো কেতিয়াবা পিছত দেখুৱাম। এয়াই আজি দুপৰীয়াৰ আহাৰ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। নতুন এটা ভিডিঅ'লৈ পুনৰ আহি আছোঁ। ধন্যবাদ।